নমস্কাৰ বন্ধু বান্ধৱীসকল, মই পূজাই মোৰ নাম পূজা চেনেলটোলৈ আপোনালোকক স্বাগতম জনাইছোঁ। মই আজি আপোনালোকৰ কাৰণে লৈ আহিছোঁ এটা বিশেষ ভিডিঅ'। আপোনালোকে স্ক্ৰীনত চাই নিশ্চয় বুজিছে মই কি বিষয়ত আজি ক'ব ওলাইছোঁ। মই একচুৱেলি এটা টপিক লৈ নহয়, মই মোৰ ক্ষেত্ৰত মই যি জানো সেইটোকে আপোনালোকৰ লগত শ্বেয়াৰ কৰিবলৈ চেষ্টা কৰিছোঁ। সেইকাৰণে ভাবিলোঁ মই আজি সেই ভিডিঅ'টো শ্বেয়াৰ কৰোঁ, কাৰণ এইটো বহুত ইম্পৰ্টেণ্ট হয় আপোনালোকৰ কাৰণেও আৰু মোৰ কাৰণেও। আপোনালোকে দেখিছে এটা তেলৰ বটল। এই তেলৰ নাম হৈছে ছালমোগৰা তেল। এই ছালমোগৰা তেলটো খজুৱতি, গুটি উঠা আৰু দাগৰ কাৰণে ভাল। বহুত পুৰণি দাগবোৰো এই তেলটো সানিলে যায়। এই তেলবিধ অকণমানি ল'ৰা ছোৱালীৰ পৰা ধৰি ডাঙৰ মানুহ ইউজ কৰিব পাৰি। কেনেকৈ এপ্লাই কৰিব লাগে মই আপোনালোকক কৈ দিছোঁ। কোকোনাট অইল 1 চামুচ আৰু ছালমোগৰা অইল 1 চামুচ মিক্স কৰি ল'ব একেলগে। মিক্স কৰি গোটেই বডিটো এপ্লাই কৰিব। প্ৰায় 2 সপ্তাহমান কৰিব। এসপ্তাহতে ভাল পাই যায়, তথাপিও আপোনালোকৰ যদি ভাল হোৱা নাই 2 সপ্তাহ এপ্লাই কৰিব, চাব গোটেই বডিটো ভাল হৈ যাব আপোনাৰ যি হৈ আছিলে। এই অইলটো একো ছাইড ইফেক্ট নহয়, কাৰণ ছালমোগৰা এবিধ ফলৰ পৰা বনায়। মই নিজে প্ৰমাণ পোৱাৰ কাৰণেহে মই আপোনালোকৰ লগত শ্বেয়াৰ কৰিছোঁ। আমাৰ অকণমানি ছোৱালীজনী 3 মাহ হৈছে, তাই গুটি উঠিছিলে। খজুৱতি বুলি ক'ব নোৱাৰি, গুটি উঠিছিলে, খজুৱতিও হৈছিলে। তাৰপৰা আমি ডক্টৰৰ ওচৰলৈ গ'লোঁ। ডক্টৰৰ ওচৰত গৈ আমি ট্ৰিটমেণ্ট কৰিলোঁ। তাৰপৰা ডক্টৰে ঔষধ দিছে, মলম দিছে লগাবলৈ আৰু কিবাকিবি খাবলৈও দিছে, চিৰাপ। কিন্তু লগোৱাৰ লগে লগে ভাল পায়, কিন্তু পাছত আকৌ ওলায়। আমাক এই তেলবিধৰ কথা মানুহ এগৰাকী কৈছিলে, সেইকাৰণে আমি লগাই চাওঁ বুলি লগাই চালোঁ। তাৰপাছত প্ৰুফ পাই গ'লোঁ, কাৰণ লগোৱাৰ পাছতে ভাল হ'ল। তাৰপিছত এতিয়া আৰু নেক্সট টাইম ওলোৱা নাই। সেইকাৰণে মই ভাবিলোঁ আপোনালোকৰ লগতো শ্বেয়াৰ কৰোঁ। বহুত ভাল তেল হয় আৰু ডক্টৰক সুধিলোঁ, ডক্টৰেও কৈছে বহুত ভাল বুলি। সেইকাৰণে মই ভাবিলোঁ আপোনালোকৰ লগত শ্বেয়াৰ কৰিম বুলি। আপোনালোকে এপ্লাই কৰি চাব যদি আপোনালোকৰ কিবা হৈ আছে। মই মোৰ এই চেনেলটোত মোৰ নাম পূজা চেনেলটোত বিশেষ মই একো নাজানো, কিন্তু মই যি জানো সেইটোৱে মই দিওঁ আপোনালোকৰ লগত শ্বেয়াৰ কৰোঁ। আৰু মই এডুকেশ্যনেল ভিডিঅ' দিওঁ, কাৰণ মই নিজে এক্সাম দিওঁ চ' মই যি প্ৰিপেৰেশ্যন কৰোঁ সেইবোৰকে আপোনালোকৰ আগতো শ্বেয়াৰ কৰোঁ। সেইকাৰণে মই এডুকেশ্যনেল ভিডিঅ' দিওঁ আৰু বেবী এণ্টাৰটেইনমেণ্টো দিওঁ আৰু বহুতো কিবাকিবি দিওঁ। আপোনালোকে চাব আৰু যদি চাই ভাল লাগে লাইক কৰিব, কমেণ্ট কৰিব, শ্বেয়াৰ কৰিব আৰু ছাবস্ক্ৰাইব কৰিব নাপাহৰিব। লগতে ঘণ্টাটো টিপি দিব। আৰু মই ভিডিঅ'টোত ভালকৈ বুজাব পৰা নাই, কাৰণ এতিয়া মোৰ মোবাইল ষ্টেণ্ডো নাই। এতিয়া হ'বগৈ, আহি আছে ষ্টেণ্ডটো, অৰ্ডাৰ কৰিলোঁ আৰু মই আপোনালোকক ভালকৈ বুজাবলৈ চেষ্টা কৰিম। আপোনালোকে মোৰ ভিডিঅ'বোৰ চাই যাব আৰু লাইক কৰি দিব, কমেণ্ট কৰি দিব, শ্বেয়াৰ কৰিব, ছাবস্ক্ৰাইব কৰিব। আৰু সেইটো মই কৈছোঁৱেই আগতেও। মই আপোনালোকক ক'বলৈ পাহৰিছিলোঁ, মই ৰেচিপি ভিডিঅ'ও দিওঁ, আপোনালোকে চাব। কিন্তু মোৰ চেনেলটোত গৈ মই যেনেকৈ বনাওঁ সেনেকৈ দিছোঁ, আৰু আপোনালোকে যেনেকৈ বনায় কমেণ্টত জনাবচোন। বাৰু এইবোৰ কথা বাদ দিয়ক, এতিয়া দেৰি হ'ব। ভিডিঅ'টো নহ'লে আৰম্ভ কৰোঁ, ব'লক চাওঁ এই তেলটোনো কেনেকুৱা। মই আপোনালোকৰ আগত এই অইলটোৰ বিষয়ে কৈ আছিলোঁ। এই অইলটো বহুত ভাল। নামটো চাওক আপোনালোকে, নামটো হৈছে ছালমোগৰা। আকৌ এবাৰ কৈ দিছোঁ, ছালমোগৰা। আপোনালোকে ভালকৈ চাওক নিজে। এই অইলটো আপোনালোকে লগাই চাব যদি আপোনালোকৰ খজুৱতি হৈছে বা ডাৰ্ক চাৰ্কল বহি গৈছে আপোনালোকৰ। চাওক সেইটো ভালকৈ। এই ছালমোগৰা অইলটো অকণমানি ল'ৰা ছোৱালীৰ পৰা ধৰি ডাঙৰ মানুহ ইউজ কৰিব পাৰে, কিন্তু জোখ অনুসৰি ইউজ কৰিব। আমাৰ অকণমানি ছোৱালীজনীও হৈছিলে তেনেকুৱা। বিশেষ খজুৱতি বুলি ক'ব নোৱাৰি, সৰু গুটি উঠিছিলে তাইৰ ভাগৰ। আমি ডক্টৰৰ ওচৰলৈ তাইক লৈ গ'লোঁ। ডক্টৰে কিছুমান মলম দিলে, চিৰাপ দিলে খাবলৈ, কিন্তু একো আমি এনজয় নাপালোঁ, কাৰণ একো ভাল নাপালোঁ। এই অইলটোৰ কথা আমাক মানুহ এজনে কৈছিলে, সেইকাৰণে আমি লগাই চাওঁ বুলি লগাইছিলোঁ, কিন্তু বহুতখিনি ভাল পালোঁ আমি। আৰু বেলেগ মলম লগালে অকণমান ভাল হয়, আকৌ হয়, কিন্তু এই অইলটো লগালে নেক্সট বাৰ নহয়। আপোনালোকে লগাই চাব। সেইটো ওচৰৰ ফাৰ্মাচীৰ পৰা পাব। মই কিনাটো 35 ml আছিলে। এইটো অৰ্ডাৰ কৰিলেও পাব আপোনালোকে, কিন্তু ওচৰৰ ফাৰ্মাচীবোৰ বিচাৰি চাব, ওচৰৰ ফাৰ্মাচীটো পাব।
এই ঔষধটো একো হানিকাৰক নহয়। এই ঔষধটো কোনো ছাইড ইফেক্ট নাই, কাৰণ ছাল মোগৰাটো এবিধ ফলৰ পৰা বনাইছে। ডাঙৰ মানুহে ইউজ কৰিলে ছাল মোগৰা অইলৰ পৰা এচামুচ আৰু কক'নাট অইলৰ পৰা এচামুচ দিব, আৰু অকণমানি ল'ৰা ছোৱালীক দিলে আধা চামুচ দিব। তাৰপিছত সানি দিব। যেতিয়ালৈকে ভাল নাপায় তেতিয়ালৈকে লগাই থাকিব, ভাল পাই যাব। আপোনালোকে নিজে প্ৰমাণ পাই যাব।